এইটো ভিডিঅ'ত আমি এডজেক্টিভৰ বিষয়ে শিকো। এডজেক্টিভ পাৰ্ট অফ স্পীচৰ এটা ভাগ হয়। এডজেক্টিভ মানে হৈছে যিটো পদে অইন পদৰ গুণটোক অৱস্থা পৰিমাণ আদি বুজায়, মানে নাউন প্ৰনাউনৰ গুণ দুখ অৱস্থা পৰিমাণ আদি বুজাব, তাক আমি এডজেক্টিভ বুলি কওঁ। এডজেক্টিভ বা পাৰ্ট অফ স্পীচ প্ৰতিটো অংশই বাক্যত খুবেই দৰকাৰী হয়। পাৰ্ট অফ স্পীচৰ এডজেক্টিভটো এনেকুৱা ধৰণৰ হৈছে এটা পৰিমাণ বুজাব। দি ৰোড ইজ ভেৰি বেড, এই ৰাস্তাটো খুবেই বেয়া। ইয়াৰে কি বুজাইলে যে ৰাস্তাটো কি বুজালে, এটা গুণ বুজালে বা দুখ বুজালে যে ৰাস্তাখন বেয়া। ঠিক একেদৰে দেয়াৰ হেভ 4 পেঞ্চিল, তাত চাৰিডাল পেঞ্চিল আছে। ইয়াৰে কি হ'ল, এটা পৰিমাণ বুজালে, কোৱান্টিটিত আনিলে, কাউণ্ট কৰিব পৰা পৰিমাণত বুজালে যে তাতে চাৰিডাল পেঞ্চিল আছে। মাই পেন ইজ ৰেড, মানে মোৰ কলমটো ৰঙা। ইয়াৰ কি বুজালে, মোৰ কলমটো, মাই পেন ইজ ৰেড বা দি পেন ইজ ৰেড। আই হেভ এ ৰেড পেন, কি বুজায়, মোৰ একটা ৰঙা কলম আছে। ইয়াৰ ৰঙাটো এটা গুণ হয়, এটা ৰং হয়, সেইটোৱে হ'ল এডজেক্টিভ। ঠিক একেদৰে জিতুল ইজ এ টল বয়, জিতুল এজন ওখ ল'ৰা। ৰীমা ইজ এ শৰ্ট গাৰ্ল, ৰীমা এজন চুটি চাপৰ ছোৱালী। হানি ইজ চুইট, মধু মিঠা বা মৌ মিঠা। ইয়াৰে মৌ এটা গুণ বুজালে কি যে মিঠাটো এটা গুণ। তাৰপিছত আই এম হেপী নাও, মই এতিয়া সুখী। Why? Because I can speak, I can understand some little bit. In the গ্লাছত অকণমান গাখীৰ আছে, গ্লাছত অকণমান গাখীৰ আছে। There is a little milk in the glass. ইয়াৰে লিটিল মিল্ক যিটো বুজাইছে সেইটো এটা পৰিমাণ বুজাইছে, গতিকে এইটো হ'ব এডজেক্টিভ। ঠিক একেদৰে ৰাম ইজ এ ৰিচ বয়, হি কেন হেল্প আব্দুল। ৰাম এজন ধনী ল'ৰা, তেওঁ আব্দুলক সহায় কৰিব পাৰে। নিশ্চয় আব্দুল ইজ এ পুৰ বয়, এনেকুৱা হ'ব পাৰে, নহয় জানো? ইয়াৰে পুৰ ৰিচ এই দুটা কি হ'ল এডজেক্টিভ। ঠিক একেদৰে দি বয় ইজ ক্ৰুৱেল অৰ জিলিয়াছ, এই ল'ৰাজন হিংসাকুৰীয়া। ইয়াৰে হিংসাকুৰীয়াটো হ'ল কি, এইটো হ'ল এডজেক্টিভ। তাৰপিছত কমল ইজ এ অনেষ্ট বয়, কমল এজন সাধু ল'ৰা। ইয়াৰে কমলৰ এটা গুণ হৈছে সাধু। ঠিক একেদৰে সিংহ হ'ল মিশ্ৰ জন্তু। দি লায়ন ইজ এ ফিৰচিয়াছ এনিমেল, এই ফিৰচিয়াছটো হ'ল এডজেক্টিভ। ঠিক একেদৰে দি ম্যাঙ্গো ইজ সুইট বা দি অৰেঞ্জ ইজ সুইট। ইয়াৰে সুইটটো হ'ল এটা এডজেক্টিভ। সীতা ইজ এ বিউটিফুল গাৰ্ল, ইয়াৰ বিউটিফুলটো হ'ল এডজেক্টিভ। গতিকে আমি যদি সহজতে এডজেক্টিভ শিকিব বিচাৰোঁ তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? আমি যদি সহজতে এডজেক্টিভ শিকিব বিচাৰোঁ তেতিয়াহ'লে আমি প্ৰথমতে চৰ্চা কৰিব লাগিব। চৰ্চা নকৰিলে একদিনতে সকলো বস্তু হৈ নুঠে। তো তাৰ মাজতো কিছু টিপছ আছে, এই টিপছৰ কাৰণেইতো ভিডিঅ', নহ'লেতো আপুনি বেলেগ উপায়ত শিকিব পাৰিলে, নহয় জানো? এইসমূহ হ'ব পাৰে ধৰকচোন দুখ গুণ অৱস্থা যিবোৰ আছে, এংগ্ৰি, ক্ৰুৱেল, ফিৰচিয়াছ, জিলিয়াছ, তাৰপিছত উইক, নাষ্টি, বেড, এইবোৰ বা গুণ বুজোৱা কি হ'ব পাৰে, চুইট, অনেষ্ট, বিউটিফুল, গুড, জেণ্টেল, নবেল, এনেকুৱা। তাৰপিছত কি
পৰিমাণ বুজোৱা হ'ব পাৰে এ লিটিল দা লিটিল লিটিল মাছ মোৰ ফিউ এইবোৰ হ'ব পাৰে এনি এনেকুৱা অৱস্থা বুজালে কি হ'ব পাৰে হেপ্পী প্লেজেণ্ট আনহেপ্পী জুচ গুড এনেকুৱা আৰু সংখ্যা মানে একদম বুজি পাইছে সংখ্যা মানে যিবোৰ কাউণ্ট কৰিব পাৰি নাম্বাৰত কাউণ্ট কৰিব